গোলাঘাট জিলা পৰিবহণ বিভাগৰ হেলমেট প্ৰদৰ্শনী গোলাঘাটৰ ব্ৰক্সো পপুলাৰ উদ্যোগত জিলা প্ৰশাসন আৰু বিভিন্ন দল সংগঠনৰ সহযোগত অনুষ্ঠিত হোৱা গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱৰ আজি সামৰণি পৰে। গোলাঘাট গ্ৰন্থমেলাত গোলাঘাট জিলা পৰিবহণ বিভাগে প্ৰায় 20 ফুট উচ্চতাৰ এক বৃহতাকৃতিৰ হেলমেট প্ৰদৰ্শিত কৰে। সৰ্বসাধাৰণ তথা যুৱক যুৱতীসকলক হেলমেট পৰিধান কৰি নিজৰ জীৱন সুৰক্ষা কৰি ৰখাৰ লগতে পথ দুৰ্ঘটনা ৰোধ কৰাৰ এক প্ৰয়াসৰ সৃষ্টি কৰি এই সজাগতামূলক ব্যৱস্থা কৰি প্ৰদৰ্শনীৰ ব্যৱস্থা কৰে। আমি গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলাত আমি পথ সুৰক্ষাৰ লগত সংগতি ৰাখি গোলাঘাট পৰিবহণ বিভাগৰ তৰফৰ পৰা এটা হেলমেটৰ মানে ডিজাইন কৰা হৈছিলে প্ৰদৰ্শনীমূলকভাৱে। আমি বিশেষকৈ এইটো কৰিছিলোঁ যে বৰ্তমান সময়ত যান বাহনত বিশেষকৈ দেখা পোৱা যায় যে দুচকীয়া বাহন চলাওঁতে চালকেই হওক বা আৰক্ষীয়ে হওক হেলমেট পৰিধান নকৰাৰ কাৰণে গুৰুতৰভাৱে আহত বা কেতিয়াবা আমি আমাৰ অতি আপোন মৰমৰ জীৱনবোৰ আমি হেৰুৱাব লগা হৈছে। আৰু এই গ্ৰন্থমেলালৈ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকল আহে আৰু আমাৰ এটাই আমি মাত্ৰ তেওঁলোকৰ মাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰিছিলোঁ, তেওঁলোকে যে দুচকীয়া বাহন যেতিয়া তেওঁলোকে চলায় বা বাহনত উঠে কোনো কাৰণতেই যেন হেলমেট অবিহনে তেওঁলোকে চলাচল নকৰে। কাৰণ হেলমেটটো নিপিন্ধাৰ কাৰণে যদি আমি আমাৰ জীৱনটো হেৰুৱাব লগা হয়, গতিকে সেই হেলমেটটো আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ, হেলমেটৰ গুৰুত্ব কিমান, সেই গুৰুত্বটো আচলতে অনুভৱ কৰাবৰ কাৰণে আমাৰ এই প্ৰয়াস আছিলে। আমি এটাই আশা কৰোঁ, পথ দুৰ্ঘটনা যিসমূহ ঘটি আছে পথ দুৰ্ঘটনাসমূহ ৰোধ হওক, মৃত্যুৰ সংখ্যা হ্ৰাস হওক আৰু নিজৰ পৰিয়ালটোৰ লগতে নিজৰ জীৱনটোৰ নিজৰ সমাজখন সুৰক্ষিত হওক, এয়া আমাৰ কামনা। ঠিক আছে। গোলাঘাটৰ পৰা মানসজ্যোতি গগৈৰ প্ৰতিবেদন বাৰ্তা 365।